নমস্কাৰ বাইদেউ ভণ্টিসকল, আজি মোৰ কিচেনত ৰেচিপি এটা লৈ আহিলোঁ আৰু আজি মই বনাম ঔ টেঙা দালি। তাৰ কাৰণে লৈছোঁ মই 2 চামুচমান দালি আৰু ঔ টেঙা এটা। ঔ টেঙা মই গোটেইটো দি নিদিওঁ, মই এফালহে ঔ টেঙা ল'ম। এতিয়া মই এফাল ঔ টেঙা সাইজত কাটি ল'ম। এয়া মই ঔ টেঙা এফাল কাটি ল'লোঁ সাইজত আৰু দাইলো ধুই ল'লোঁ। এতিয়া মই ঔ টেঙাখিনি খুন্দনত থেতালি ল'ম। এনেকৈ থেতালি ল'লেই হ'ল, অলপ ভাঙাকৈ থেতালি ল'লেই হ'ল, তেতিয়াহে দাইলত টেঙাটো ওলাব। ঔ টেঙাখিনি থেতালি ল'লোঁ আৰু তাৰ কাৰণে মই ল'লোঁ মিডিয়াম সাইজৰ এটা পিঁয়াজ, কেঁচা জলকীয়া 7টামান সৰু সাইজৰ, তাৰপিছত নহৰু পেষ্ট, 5 ফুৰণ, 2টা শুকান জলকীয়া আৰু মই এইটো এক্সট্ৰাকৈ বাগাৰ দিবলৈ 4 ফুটমান নহৰু। এতিয়া মই বনাবলৈ আৰম্ভ কৰিম। দাইল ধুইখিনি মই গেছত উঠাই দিছোঁ। এতিয়া ইয়াত মই দি দিছোঁ আধা চামুচমান নিমখ। দাইল আধা সিজা হ'ব লাগিব। দাইলৰ ফেন কাটি দিলোঁ। দাইল সদায় কেৰাহীতে খাব লাগে, কেৰাহীতে বনাই খাব লাগে, কুকাৰত বনাব নালাগে। কুকাৰত খোৱা খুবেই বেয়া। দাইল আধা সিজিল, এতিয়া মই ইয়াত দিলোঁ আধা চামুচ হালধি, কাটি থোৱা পিঁয়াজ, কেঁচা জলকীয়া, নহৰু পেষ্ট, মই লৰাই দিছোঁ। এতিয়া মই কাটি থোৱা ঔ টেঙাখিনি দি দিম। এইখিনি অকণমান সিজিব দিম।
এইখিনি আৰু সিজিব লাগিব। ঔটেঙাখিনি সিজিল, এতিয়া মই এইখিনি বাগাৰ মাৰি দিম। এতিয়া মই বাগাৰ দিবলৈ ইয়াত তেল দিলোঁ কেৰাহীত। এয়া শুকান জলকীয়া, পাঁচফোৰণ, এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এইটো মই ঔটেঙা দালি বনালোঁ আৰু খুব গৰমত ঔটেঙা দালি খাব লাগে। আশা কৰোঁ আপোনালোকেও বনাই খাব। আজি মই বিদায় ল'লোঁ।